हेलो बंधुসকল তোমালোকে কেনেকুৱা আছে মই আশা ৰাখো তোমালোকে ভালে আছে তো আজি আমি আকৌ নতুন কেইটামান কোশ্চেন লৈ আহিলো ভেৰি ইম্পৰ্টেন্ট কোশ্চেন হয় আৰু এইবিলাক মই হাতে লিখিছো আৰু আমাৰ আজি প্ৰথম কোশ্চেনটো হৈছে দিল্লী চলো স্লোগানটো কাৰ আছিল দিল্লী চলো স্লোগানটো কাৰ আছিল আমাৰ সুভাষ চন্দ্ৰ বসু নে জৱাহৰলাল নেহৰু নে মহাত্মা গান্ধী নে বাল গংগাধৰ তিলক আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ এ অপশন এ হৈছে আমাৰ শুদ্ধ আনসাৰ সুভাষ চন্দ্ৰ বসু আছিল দিল্লী চলো স্লোগানটোৰ ৰচক আমাৰ নেক্সট কোশ্চেনটো হৈছে যে কোনে মুছলমানসকলৰ কাৰণে পৃথক ৰাষ্ট্ৰ দাবী কৰিছিল কোনে মুছলমানসকলৰ কাৰণে পৃথক ৰাষ্ট্ৰ দাবী কৰিছিল আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ কোনটো হ'ব যে অলপ ভাবি চিন্তি কওক আপোনালোকে আমাৰ শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ সি মোহাম্মদ আলী জিন্নাই চাৰিটা মানে কি মুছলমান সকলৰ কাৰণে পৃথক ৰাষ্ট্ৰ দাবী কৰিছিল আৰু এটা হল পাকিস্তান আমাৰ নেক্সট কোশ্চেনটো হৈছে ভাৰতে স্বাধীন লাভ কৰাৰ সময়ত ইংল্যান্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল আমাৰ শুদ্ধ আনসাৰ হৈছে অপশন বি ক্লিমেন্ট এটলি হৈছে আমাৰ নহয় ভাৰতৰ স্বাধীন লাভ কৰাৰ সময়ত ইংল্যান্ডৰ প্ৰধানমন্ত্ৰী আছিল তো আমাৰ নেক্সট কোশ্চেন চাও আমাৰ নেক্সট কোশ্চেন হৈছে যে মহাত্মা গান্ধীয়ে কাক দেশপ্ৰেমিক বুলি আখ্যা দিছিল মহাত্মা গান্ধীয়ে কাক দেশপ্ৰেমিক বুলি আখ্যা দিছিল আমাৰ শুদ্ধ আনসাৰ হৈছে অপশন সি সুভাষ চন্দ্ৰ বসুক দেশপ্ৰেমিক বুলি আখ্যা দিছিল তে আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে যে 1857 চনত সিপাহী বিদ্ৰোহৰ অকৃত কাৰ্যতাৰ মুখ্য কাৰণ কি আমাৰ 1857 চনত সিপাহী বিদ্ৰোহ হৈছিল সিপাহী বিদ্ৰোহত মানে অকৃত মানে কাৰ্যতা মানে তাৰমানে সফল হোৱা নাছিল আৰু এই সফল মানে নোহোৱাৰ কাৰণটো কি আছিল মুছলমানসকলৰ পৃথক আছিল নে ৰাছিয়াই ব্ৰিটিছক সহায় কৰিছিল নে সৰ্বসাধাৰণ মানুহে বিদ্ৰোহক সমৰ্থন কৰিছিল এই তিনিটা বা চাৰিটাৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হ'ব যে অপশন নম্বৰ সি সৰ্বসাধাৰণ মানুহে বিদ্ৰোহক সমৰ্থন কৰা নাছিল আমি নেক্সট কোশ্চেন চাও আমাৰ নেক্সট কোশ্চেন হৈছে যে ব্ৰিটিছসকলে ভাৰত লৈ অহাৰ কাৰণ কি আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ কোনটো যে ব্ৰিটিছে ভাৰত লৈ অহাৰ কাৰণ আছিল অনলি একমাত্ৰ কি কৰিবলৈ ভাৰতত ব্যৱসায় কৰিবলৈ ব্ৰিটিছসকলে আহিছিল নেক্সট কোশ্চেন চাও নেক্সট কোশ্চেন হৈছে যে ভাৰতত ৰাজপথ নিৰ্মাণৰ সূচনা কৰা প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল ভাৰতত ৰাজপথ নিৰ্মাণৰ সূচনা কৰা প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল আমাৰ অপশন 4টাৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হ'ব অপশন বি নম্বৰ লৰ্ড ডেলহাউসিয়ে প্ৰথম মানে ব্ৰিটিছ ৰাজপথ নিৰ্মাণৰ বাবে মানে সূচনা কৰিছিল আমাৰ নেক্সট কোশ্চেন চাও আৰু আমাৰ লাষ্ট কোশ্চেনটো হৈছে অপশন নম্বৰ 8 তে লালা লাজপত ৰায়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি আমাৰ চাৰিটা অপচনৰ ভিতৰত ইন্দিৰা গান্ধী মাদাৰ ইণ্ডিয়া আনহেপি ইণ্ডিয়া আৰু হেপি ইণ্ডিয়া চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ কোনটো লালা লাজপত ৰায়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম আছিল আমাৰ আনহেপি ইণ্ডিয়া এটা গ্ৰন্থ আৰু এই গ্ৰন্থ কোনে গাইছিল লালা লাজপত ৰায়ে ৰচনা কৰিছিল আজিৰ বাবে এইখিনিয়ে যদি ভিডিওটো ভাল লাগে তেনহলে লাইক কৰিব কমেন্টত জনাব কেনেকুৱা হৈছে আৰু শেয়াৰ কৰিব বন্ধু বান্ধৱীৰ লগত আৰু যদি চেনেলত নতুন হয় তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যাব আৰু কমেন্ট বক্সত জনাব বন্ধুসকল কেনেকুৱা ভিডিও লাগে আপোনালোকৰ কিহৰ ওপৰত ভিডিও বনাব লাগে